অসমৰ ৰজা এজনে আৰু এজনেই থাকিব, সেয়া হৈছে আমাৰ প্ৰাণৰ জুবিন দা। ৰেছপেক্টেড CM ছাৰ, আপুনি জুবিন ক্ষেত্ৰলৈ গৈ জুবিন দাৰ আশীৰ্বাদ নোলোৱালৈকে আপুনি জিকিব নোৱাৰে। আপুনি ভাবিছে নেকি জিকিব বুলি? নোৱাৰে। অসমৰ ৰজা এজনেই, মনত ৰাখিব। আৰু আপুনি কি কৈছিলে ইলেকশ্যনৰ আগে আগে যদি আমি জুবিন দাক ন্যায়টো দিব নোৱাৰোঁ, আপোনালোকে আমাক কিয় ভোট দিব? হয়নে নহয়? আজি আকৌ আপুনি কি কৈছে, ন্যায় আদালতে দিয়ে বুলি। কোনো কথা নাই। যিদিনাখনৰ পৰা জুবিন দা আমাৰ মাজত নাই, আপুনি ভাবিছে নেকি জুবিন দা আৰু শক্তিশালী হৈ গৈছে? গোটেই অসমৰ মানুহৰ হৃদয়ত আছে জুবিন দা। আপুনি ভাবিছে নেকি আপুনি ৰজা বুলি? নহয়, আমাৰ জুবিন দা সদায় আছে, সদায় থাকিব। আপুনি জুবিন দাৰ আশীৰ্বাদ নোলোৱালৈকে কেতিয়ালৈকে আপুনি জিকিব নোৱাৰে। এই চেলেঞ্জ আপুনি যি বুলি ভাবিব পাৰে। আমি জুবিন অনুৰাগী, আমি জুবিন দেশৰ মানুহ। আপুনি কি মানে বুজি নাপাওঁ যে আপুনি কি কৰিব বিচাৰি আছে। আপুনি যদি যেনে তেনে জিকি যায়, আমিতো কেতিয়াও জুবিন দাৰ ন্যায়টো নাপাওঁ। সেইটো একদম 110%। কাৰণ সকলোৱে দেখি আছে, জানি আছে, বুজি আছে, গোটেই অসমৰ ৰাইজে জানি আছে। মই জুবিন দাৰ নাম লৈ মই কোনো ৰাজনীতি কৰিব যোৱা নাই। মোৰ ৰাজনীতি ভালো নাপাওঁ। আগৰ ভিডিঅ'টো আছে, আপোনালোকে চাই ল'ব পাৰে। মই কৈছোঁ মই ৰাজনীতি ভালো নাপাওঁ, কিন্তু আমি জুবিন দাৰ নাম ল'লে আমি ৰাজনীতি কৰা হয়। আমি জুবিন দাৰ নাম ল'লে জুবিন দাক অপমান কৰা হয়। সেয়া আপুনি নকয় জানো? সেনেকুৱা একো কথা নাই। জুবিন দা আমাৰ মাজত আছে, আমাৰ মাজত সদায় থাকিব। আৰু আপোনালোকে কিয় মাত এটা দিব পৰা নাই অসমৰ ৰাইজে, মই বুজি পোৱা নাই। আপোনালোকে মাত এষাৰ দিব নোৱাৰে, ভিডিঅ' এটা বনাব নোৱাৰে, কোনো কথা নাই। বাকী যোনবিলাকে জুবিন দাৰ বিষয়ে ভিডিঅ' বনাই আছে, এই ভিডিঅ'বিলাকতো অকণমান শ্বেয়াৰ কৰক, অকণমান গোটেই অসমত প্ৰচাৰ কৰক। জানক আপোনালোকে এই 2 টকা 1 টকাৰ লোভত ইলেকশ্যন কেণ্ডিডেটৰ হেৰিবিলাকেই আপোনালোকে প্ৰচাৰ কৰি আছে। নহয়, জুবিন দাৰ হেৰিটো থমকি গৈছে। সেইটো আমি আগুৱাই নিব লাগিব। আমি জুবিন দাক ন্যায় দিবই লাগিব। আপোনালোকে অনুগ্ৰহ কৰি কৈছোঁ, আপোনালোকে ভিডিঅ' এটা বনাব নোৱাৰে, কোনো কথা নাই। ভিডিঅ'বিলাক অকণমান শ্বেয়াৰ কৰি দিয়ক, যাতে য'ত পাব লাগে তাত গৈ পায়গৈ ভিডিঅ'বিলাক। আমাৰ অসম গভাৰ্ণমেণ্টে যাতে পাই পেলানি কিবা এটা ডিচিশ্যন লয়। ধন্যবাদ। জয় অসম, জয় জুবিন দা।